প্ৰিয়ে কিয় জানো আজি মোৰ অন্তৰখন গুৰুকৈ কম্প লাগিছে মনত জানিছে কম্প কিবা অঘটন যেন খবৰ সংঘটিত প্ৰিয়ে তুমি অনৰ্থক কৰিছা চিন্তা কিয়তা নহয় যোৱা ৰাতি সামাজিকত প্ৰত্যক্ষ কৰিলোঁ পৰিত্ৰাণৰ যেন বেগে আগুৰি সমগ্ৰ আকাশ আৰু সেই আকাশৰ মূৰে এটা ক্ষুদ্ৰান্ত সবুজ আৰু তাৰ তলত অসংখ্য শৃগালে কৰে আৰ্তনাদ প্ৰিয়ে এয়া তোমাৰ দুৰ্বল মনৰ ভ্ৰান্ত কল্পনা সামাজিকত ঘটা সকলো ঘটনা জানো বাস্তৱত ৰূপায়িত হয় শুনা আছে যদি কিবা ৰূপত আমাৰ জীৱনলৈ সুৰিত নন্দিনী কৰিলো সত্যময়ী তোমাৰ সন্মুখত থাকোঁতে জীৱিত এই যাদৱ নন্দন প্ৰাণৰ ত্যাগৰ উশাহ নোৱাৰে পৰিৱৰ্তিৰে অনিষ্ট সাধন অসুন্দৰ যুৱক ইচ্ছা পাতে তই প্ৰণাম জ্যেষ্ঠজন সহস্ৰাংগত সেনাপতি বন্দী কৰা সুনন্দৰে পছন্দ এই জ্যেষ্ঠসকল কৃপা কৰি আমাৰ বক্তব্য শুনক বক্তব্য এতিয়া বক্তব্য শুনাই নহয় সময় এতিয়া সময় তোমাৰ বন্দিত্বৰ কৰিম হত্যা মই ইচ্ছা সৎপুৰণ লাগিলে তুমি খুব নতুন প্ৰিয়ে এয়া যুদ্ধক্ষেত্ৰৰ বাস্তৱ চিত্ৰ ধৰ্ম পালন কৰি তোমাৰ ভাতৃ কুঞ্চবীৰে মৃত্যু কৰি খুব পৰিচয় কৰি খন্তেক বিশ্ৰাম কৰিব